Hi guys, welcome back to my channel. আজি মই এটা লোকেল চিকেনৰ ৰেচিপি লৈ আহিছো। হেতু কেনেদৰে বনাও বলক চাও। মই এতিয়া হালদি পাউডাৰ লৈছো 1.5 টেবলস্পুন, ৰেড চিলি পাউডাৰ 1/4 টেবলস্পুন, গৰম মছলা, ধনিয়া পাউডাৰ, মিট মছলা এণ্ড জালুকৰ গুৰি লৈছো 1 টেবলস্পুন আৰু পিয়াজ 3টা আৰু আদা নহৰুৰ পেষ্ট অলপমান। এতিয়া চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে হালদি দিছো 1 টেবলস্পুন, red chili 1/4 tablespoon, garam masala disu 1/2 tablespoon, dhania disu 1/2 tablespoon, meat masala 1/2 tablespoon dim he horu samus khonor jukhote asile 1/2 tablespoon boli koisu, ada nohoror paste disu 1.5 tablespoon, এতিয়া এখিনি ভালদৰে মিক্স কৰি লম। চাৰি চামুচ মিঠাতেল দি লৈছো। ভালদৰে মিহলি কৰি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। অলপ সৰু সৰুকৈ কাটি আলু দুটা লৈ লৈছো। দুটা স্কচ সৰু সৰুকৈ কাটি লৈছো। মই তেল কিমানখিনি ব্যৱহাৰ কৰিছো আপোনালোকক দেখাই দিছো। তেল গৰম হৈ গৈছে আৰু ইয়াতে এতিয়া পিয়াজ দি দিম। পিয়াজখিনি অলপ সিজি গৈছে আৰু এতিয়া মই হালধি এড কৰিম। হালধি লৈছো 2 টেবলস্পুন। আসলতে মোৰ হালধি যেটো লৈছিলো হেতু মানে বেছি কালাৰ অহা নাছিলে সো অলপ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে। আপোনালোকৰ যদি হালধিটো বেছি কালাৰ আহে তেতিয়া অলপ কমকৈ দিব। গৰম মছলা 1/2 টেবলস্পুন এড কৰিলো। ধনিয়া গুৰি দিছো এতিয়া 1/4 টেবলস্পুন আৰু মিট মছলা 1/4 টেবলস্পুন। মেৰিনেট কৰাৰ পাছত যিখিনি আদা নহৰুৰ পেষ্ট ৰৈ গৈছিল সেইখিনি মই এতিয়া দি দিলো। এতিয়া মই চিকেনখিনি কেৰাহীত দি দিম।
এতিয়া মই আধা চামুচ জালুকৰ গুড়ি এড কৰি দিলোঁ। চাহ খোৱা কাপটোৰ জোখেৰে মই 1/4 কাপ অফ ৱাটাৰ এড কৰি দিছোঁ আৰু মাংসখিনি ঢাকন দি আৰু 10 মিনিটছ মানৰ কাৰণে মাজে মাজে লৰাই থাকি এইখিনি মিডিয়াম ফ্লেমত ভাজি ল'ম। এতিয়া মই আলু আৰু স্কচখিনি এড কৰি দিম। এতিয়া 2 টেবুলস্পুন নিমখ এড কৰি দিম। আলু আৰু স্কচ দিয়াৰ পিছত মাংসখিনি মই 5 মিনিটছ মানৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি ল'ম। মাংস আৰু আলুখিনি ডুব যোৱাকৈ মই পানী এড কৰিম আৰু এইখিনি উতলিবলৈ দিম, মাজে মাজে লৰাই থাকিম। মই ফাৰ্ষ্টত যিখিনি পানী এড কৰিছিলোঁ সেইখিনি শুকাই যোৱাৰ পাছতো আলু আৰু স্কচটো সিজা নাছিলে, চ' মই আৰু অলপ পানী এড কৰি দিছোঁ আৰু এইখিনি মই হাই ফ্লেমত একেবাৰে পানীটো শুকাই যোৱালৈকে ভাজিম। 20 মিনিটছ পাছত মাংসখিনি সিজি গৈছে আৰু এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিম।